হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকৰ চেনেল টেক গ্ৰুপৰ চেনেলটোলৈ। আজি মই আপোনালোকক কি জনাবলৈ গৈ আছোঁ, আপোনালোকে চাগে থাম্বনেইলটো দেখিয়ে গম পাইছে। তথাপি আপোনালোকক বিতংভাৱে মই জনাবলৈ ওলাইছোঁ। হয়, আপোনালোকে দেখি গমেই পাইছে, আপোনালোকৰ থাম্বনেইল চাই আপোনালোকে গম পাইছে। হোৱাটছএপত মেছেজ ডিজেপিয়াৰিং হ'ব। হয়, আগতে হৈছিলে ডিলেট ফৰ এভৰিৱান আৰু ডিলেট ফৰ মি আৰু ডিলেট, তেনেকৈ কিছুমান অপশ্যন আছিলে, তিনিটা অপশ্যন আছিলে। এতিয়া আপোনালোকৰ আপোনালোকৰ 7 মিনিট এটা সময় আছিলে, বা যিখিনি সময় আছিলে সেই সময়খিনিৰ ভিতৰত আপোনালোকে মেছেজটো ডিলেট কৰিব পাৰিছিলে। কিন্তু হোৱাটছএপে এতিয়া নতুন আপডেট এটা আনিব। আপোনাৰ এইটো বেটা টেষ্টিঙত চলি আছে। আপোনালোকে গম পায় বেটা টেষ্টিং মানে হ'ল আপোনাৰ এতিয়া বেটা, অৰ্থাৎ তেওঁলোকে বৰ্তমান এইটো পাব্লিকৰ কাৰণে উলিয়াই দিয়া নাই। এইটো বৰ্তমান কিছু সংখ্যক ইউজাৰৰ কাৰণে, অৰ্থাৎ আপোনালোকক বুজাবলৈ গ'লে কিছু সংখ্যক ইউজাৰক তেওঁলোকে এই অপশ্যনটো এভেইলেবল কৰাই দিছে। অৰ্থাৎ যিসকলে এই অপশ্যনটো এভেইলেবল, যিসকলে এই অপশ্যনটো পাইছে, সেইটো বেটা টেষ্টিং বুলি কয়। অৰ্থাৎ তেওঁলোকে হোৱাটছএপৰ লোকসকলে এইটো আপোনালোকৰ ইঞ্জিনিয়াৰ বা ছফ্টৱেৰ যিমান মানুহ বহি আছে, তেওঁলোকে তাত ডেভেলপিং ছাইটত যিবিলাক মানুহ বহি আছে, তেওঁলোকে এইটো টেষ্টিঙৰ কাৰণে উলিয়াই দিছে কিছু সংখ্যক পাব্লিকক। কিন্তু এইটো অল অভাৰ দ্য ৱৰ্ল্ডত কোনেও পোৱা নাই। পাইছে ত'ত ইজনে পাইছে, সিজনে পাইছে। যিসকলে বেটা টেষ্টিং, তেওঁলোকে বেটা জইন কৰিছিলে, তো তেওঁলোকে পাইছে। অৰ্থাৎ এইটো বেটা টেষ্টিঙত চলি আছে। ইয়াৰ বেটা ভাৰ্চনটো হৈছে 2.19.348। এই ভাৰ্চনটোত আপোনাৰ এইটো হোৱাটছএপ ডিজেপিয়াৰিং মেছেজ, যিটো ডিজেপিয়াৰিং বুলি কোৱা হৈছে, অৰ্থাৎ আপোনাৰ মেছেজ একদম নাইকিয়া হৈ যাব। তো কেনেকৈ হ'ব চাওক। আগতে হোৱাটছএপৰ ফালৰ পৰা কি আছিলে, মেছেজ এটা দিলে আপুনি 7 মিনিটৰ ভিতৰত আপুনি সেই মেছেজটো ডিলিট কৰিব পাৰে। কিন্তু এতিয়া হোৱাটছএপৰ ফালৰ পৰা এনেকুৱা এটা আপোনাৰ পৰিকল্পনা চলাইছে, তেওঁলোকে বেটা টেষ্টিঙত চলাই আছে, যে আপুনি 5টা অপশ্যন দিব। আপোনাক 5টা অপশ্যন থাকিব। সেই 5টা অপশ্যনৰ ভিতৰত আপুনি কৰিব পাৰিব কি, আপুনি ডিলেট হৈ যাব, পাৰ্মানেণ্টলি ডিলেট হৈ যাব মেছেজবিলাক, ডিজেপিয়াৰিং, অৰ্থাৎ একদম নাইকিয়া হৈ যাব। আপোনাৰ যাৰ লগত চাট চলি আছিলে, যি গ্ৰুপত হওক বা যেনেকুৱা আপোনাৰ কিছুমান পাৰ্টিকুলাৰ পাৰ্চনৰ লগত যদি আপুনি চাট কৰিছিলে, তো সেই মেছেজবোৰ ডিজএপিয়াৰিং, অৰ্থাৎ একদম নোহোৱা হৈ যাব, নাইকিয়া হৈ যাব। তো কেনেকৈ হ'ব, কেনেকৈ সেই 5টা অপশ্যন মই আপোনাক কৈ দিছোঁ। আপুনি অফ কৰি থ'ব পাৰে। অফ কৰি থ'লে আপোনাৰ কাম নিদিব। যেতিয়া আপুনি অন কৰিব, তেতিয়া আপুনি সেই 5টা অপশ্যনৰ ভিতৰত ফাৰ্ষ্ট অপশ্যনটো হৈছে, মই কৈ আছোঁ, 5টা অপশ্যনৰ ভিতৰত ফাৰ্ষ্ট অপশ্যনটো হৈছে আপুনি 1 ঘণ্টাৰ কাৰণে এক ঘণ্টা যদি টাইম আপুনি, অৰ্থাৎ টাইম ছেট কৰিব লাগিব। অৰ্থাৎ আপুনি যেতিয়া এই বস্তুটো টোটেলি আপুনি যেতিয়া ডিজেপিয়াৰিং এই অপশ্যনটোলৈ যাব, দেন আপুনি তাত অফ থাকিব আৰু 5টা অপশ্যন থাকিব। তাত আপুনি অফ কৰি থাকিলে কাম নিদিব। যেতিয়া আপুনি 5টা অপশ্যন চুজ কৰিব, তাৰে যিকোনো এটা, তো এইটো আপুনি আপুনি যেতিয়া ছেট কৰিব, ছাপ'জ আপোনাক লাগে 1 ঘণ্টাৰ কাৰণে, অৰ্থাৎ আপুনি কাৰোবাৰ লগত মেছেজ কৰিছে, চাট কৰিছে, আপুনি 1 ঘণ্টাৰ ভিতৰত এই মেছেজবোৰ ডিলিট হৈ যাব লাগে। এইটো হোৱাটছএপৰ ফালৰ পৰা অট'মেটিকেলি হ'ব। বাট আপুনি জাষ্ট এটাই কাম, আপোনাৰ টাইমটো ছেট কৰিব লাগে। আপুনি টাইম ছেট কৰিলে, ছাপ'জ আপোনাৰ 5টা অপশ্যনছ বুলি ক'লোঁ। 5টা অপশ্যনৰ ভিতৰত আপোনাক মই কৈ আছোঁ, এটা থাকিব 1 ঘণ্টা। তাৰপিছত 2 নম্বৰ অপশ্যনটো আছে আপোনাৰ এদিন। 3 নম্বৰ অপশ্যনটো হৈছে অৰ্থাৎ 1 উইক, অৰ্থাৎ এসপ্তাহ। তাৰপিছত 4 নম্বৰ অপশ্যনটো হৈছে আপোনাৰ 1 মান্থ, এমাহ। আৰু 5 নম্বৰ অপশ্যনটো হৈছে 1 ইয়াৰ, এবছৰলৈকে আপুনি সেই মেছেজবোৰ ডিলিট কৰি থাকিব, বা অৰ্থাৎ ডিলিট হৈ যাব। এবছৰৰ ভিতৰত এইবোৰ মেছেজ ডিলিট হৈ যাব। এবছৰ হ'ল, সম্পূৰ্ণ হ'ল, আপোনাৰ মেছেজ ডিলিট হৈ গ'ল। তো এনেকুৱা ধৰণৰ কথা। তো এই 5টা অপশ্যনৰ ভিতৰত আপুনি যিটো চইচ কৰে, যিটো চুজ কৰি লয়, 1 আৱাৰৰ কাৰণে যদি কৰে, 1 আৱাৰৰ পিছত আপোনাৰ মেছেজ ডিজেপিয়াৰ হৈ যাব, ডিলিট হৈ যাব। যদি আপুনি 1 উইক বিচাৰে, 1 উইকত, যদি 1 মান্থৰ পিছত বিচাৰে, 1 মান্থ, 1 ডে, এদিনৰ ভিতৰত বিচাৰিলে আপুনি এদিনৰ ভিতৰত ডিলিট হৈ যাব। এদিনৰ ভিতৰত বিচাৰিলে আপুনি এদিনৰ ভিতৰত ডিলিট কৰি দিব পাৰিব, অৰ্থাৎ ডিলিট হৈ যাব। তো এইটো তাৰমানে হোৱাটছএপৰ ফালৰ পৰা এটা চলাই আছে। অলৰেডি এইটোৰ ওপৰত ফেচবুকতো কিছু কাম চলি আছে, ডিজেপিয়াৰিং মেছেজৰ ওপৰত। আৰু এইফালে আপোনাৰ টেলিগ্ৰামত এইটো অলৰেডি ইউজ হৈয়ে আছে। তো আপোনাক জনালোঁ, এই 5টা অপশ্যনছ আপোনালোকে চুজ কৰিব পাৰিব। 5টা অপশ্যনৰ ভিতৰত আপোনালোকে টাইমটো ছেট কৰি আপোনালোকে আপোনাৰ মেছেজ একদম নিশ্চিন্ত আপোনালোকৰ মেছেজ ডিলিট কৰি দিব পাৰিব, য'ত তেওঁ গমেই নাপাব। আগতে ডিলিট ফৰ এভৰিৱান বুলি আপোনাৰ মেছেজ পাইছিলে, বা ডিলিট ফৰ মি, তাত যদি আপুনি ডিলিট ফৰ এভৰিৱান কৰি দিয়ে, তো তাত মেছেজ ডিলিটেড বুলি তেনেকৈ কিবা আহি গৈছিলে, পপআপ আহি যায়, বা তেনেকৈ আহি যায় মেছেজ ডিলিট হৈ যোৱা। যিটো ইয়াত একো নাই, ডিজেপিয়াৰ হৈ যাব, জাষ্ট ডিজেপিয়াৰ হৈ যাব। আপুনি যদি যিটো মেছেজ আপুনি পাৰ্টিকুলাৰ নাম্বাৰ, আপুনি যেনেকুৱা ধৰণৰ আপোনাৰ সেই মেছেজ কেৱল এটাই হ'ব, মেছেজ আপোনাৰ টাইম হ'ল, 1 ঘণ্টা হ'ল, মেছেজ ডিলিট হৈ গ'ল। একদম বহুত ধুনীয়া ফিচাৰ্ছ। এই ফিচাৰ্ছটো আশা কৰোঁ আপোনালোকে আদৰি ল'ব, আৰু এই ফিচাৰ্ছটো সোনকালে আপোনালোকৰ সাধাৰণ জনতালৈ আনিব, পাব্লিকে ইউজ কৰিব পাৰিব। খালি এতিয়া বেটা টেষ্টিঙত চলি আছে। বেটা টেষ্টিং যেতিয়া সম্পূৰ্ণ হ'ব, তেওঁলোকে সকলো মানুহে যেতিয়া আদৰি ল'ব, বেটা টেষ্টিং কমপ্লিট হ'ব, তেতিয়া হয়তো এমাহ ডেৰমাহ হোৱাৰ পাছত, এই বেটা টেষ্টিং কমপ্লিট হোৱাৰ পাছত আপোনালোকৰ এইটো সাধাৰণ ৰাইজৰ বাবে
গুগল প্লে ষ্ট'ৰতে ডাইৰেক্টলি আপডেট এভেইলেবল হৈ যাব আৰু আপোনালোকে আপডেট দি আপুনি এই ফিচাৰ্ছ একদম নিশ্চিন্ত মানে ইউজ কৰিব পাৰিব তো এইটো আছিলে আজি হোৱাটছএপৰ ওপৰত আপডেট আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পালে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা ঘণ্টা বাটনটো দবাই দিব আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু এইখিনি আছিলে ধন্যবাদ জয় আই অসম।